মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছো লগতে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে বছৰিকা পৰীক্ষাৰ 2024-25 বৰ্ষৰ শ্ৰেণী ৩য় মানৰ বিষয় গণিতৰ প্ৰশ্নকাকতখন মই তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে আজি মোৰ ভিডিঅ'টি যদি পোনপ্ৰথমবাৰৰ বাবে দেখিছা তেন্তে সাবস্ক্ৰাইব কৰিবা আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, লগতে লাইক শ্বেয়াৰ কমেন্ট কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে তাৰ লগতে এই ভিডিঅ'ৰ জৰিয়তে যিমানখিনি তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ পাইছা এই আটাইসমূহ তোমালোকে বহি এখনত টুকি ল'বা। আৰু যিহেতু গণিতৰ প্ৰশ্নকাকতখন মই তোমালোকক দেখুৱাইছো, ইয়াৰ নিয়মখিনি একেই, কিন্তু অংক হয়তো বেলেগ আহিব পাৰে, মানে সংখ্যাৰ পৰিৱৰ্তন হ'ব পাৰে। তেন্তে আহা আগবাৰো আমি এই প্ৰশ্নকাকতখনৰ লগত থকা উত্তৰসমূহ জানিবলৈ। 56 দিনত খালি ঠাই কৰা দিছে যে 56 দিনত ডেছ সপ্তাহ। এতিয়া আমাক এটা দিছে 56 দিনত, তে আমি জানিব লাগিব 7 দিনত এসপ্তাহ হয়। তো আমি এই 7ৰ লগত যেতিয়া 56টো হৰণ কৰি দিম তেতিয়া আমাৰ কি হ'ব, এনসাৰটো আমাৰ ওলাই যাব। এতিয়া আমাৰ ইয়াতে দিয়া আছে 56 দিনত ডেছ সপ্তাহ। তো আমি কিহেদি কৰিব লাগিব, হৰণ 7ৰে কৰিব লাগিব। 7ৰে হৰণ কৰিলে 7 8 গুণ কিমান পাইছো আমি 56, হয়নে? উত্তৰটো আমাৰ কি ওলাব, 8 সপ্তাহ ওলাব। ঠিক তেনেদৰে ইয়াতে খ নম্বৰটো চাবা, 180 ছেকেণ্ডত ডেছ মিনিট। তো আমি ইয়াক আমি কিহেৰে হৰণ কৰিব লাগিব, 60ৰে। 60ৰে হৰণ কৰিলে আমি 180 কিমান কৰিব পাৰিম, 3ৰে হৰণ কৰিব পাৰিম। 3ৰে হৰণ কৰিলে মানে ইয়াত আমাৰ 180 ছেকেণ্ডত কিমান মিনিট ওলাব, 3 মিনিট ওলাব। তাৰপিছত গ নম্বৰটো দিছে 10 দিনত ডেছ ঘণ্টা। এক দিনত যিহেতু 24 ঘণ্টা হয়, তে 10 দিনত আমাৰ কি কৰিব লাগিব, 10ৰে 24ক পূৰণ কৰিলে আমাৰ উত্তৰটো ওলাই যাব। তো উত্তৰটো ওলাইছে 240। খ নম্বৰটো দিছে 6.80 টকা বিয়োগ 3.25 টকা। এতিয়া আমি ইয়াক বিয়োগ কৰিব লাগিলে কি কৰিব লাগিব, প্ৰথমে ডাঙৰ সংখ্যাটো আগতে লিখিব লাগিব, তাৰপিছত সৰু সংখ্যাটো। এনেধৰণে আমি বিয়োগ কৰি পিনে উত্তৰটো পাইছো 3.55 টকা। উঙ নম্বৰটো 8 পইচাত ডেছ টকা। তো 1 টকাত কিমান পইচা, 100 পইচা। তেন্তে 8 পইচাত আমি কিমান টকা পাম। যেতিয়া আমি ইয়াক টকাত ব্যৱহাৰ কৰিম, টকাত ব্যৱহাৰ কৰাৰ লগে লগে আমি কি কৰিব লাগিব জানানে, আমি যে 100 পইচাটো যিটো আছে, 100 পইচাটোত কি আছে, একক দশক শতক, মানে 100। এই শতকৰ স্থানত যিটো আছে, একক দশক শতকৰ স্থানত কি হ'ব, তোমাৰ এটা শূন্য হ'ব, দশমিক ব্যৱহাৰ হ'ব, আৰু এটা শূন্য ব্যৱহাৰ হয় ইয়াতে, পাছতহে 8টো আহিব, তেতিয়াহে আমাৰ এইটো কি হ'ব, টকা হ'ব। যদি 8 পইচা থাকে, এটা সংখ্যা থাকিলে সদায় মনত ৰাখিবা আগত 2টা শূন্য ব্যৱহাৰ হ'ব। যিহেতু 100 পইচাত কেইটা সংখ্যা আছে, 3টা। 3টা সংখ্যা থাকিলে আমাৰ কি হ'ব, টকা কৰিব লাগিলে আমি 8 পইচাক এনেধৰণে টকাটো কৰিব লাগিব। তাৰপিছত প্ৰথম 6 নম্বৰটো হৈছে চোৱা, 4 পূৰণ 8টো আমাৰ খালি ঠাই পূৰণ কৰা হিচাপে আহিব, যোগ 6। ইয়াত গোটেইখিনি সংখ্যা দিয়া আছে খালি 8ৰ বাহিৰে। তো আমি ইয়াৰ পৰা বাছি ওলাই কেনে গমেই পাই যাম যে 8টো ইয়াৰে উত্তৰ হ'ব। এতে আছে চোৱা দ্বিতীয় 6 নম্বৰটো, 65 পূৰণ 0 সমানচিন 0। উত্তৰটো আমাৰ খালি ঠাই পূৰণ কৰা হিচাপে ইয়াতে থাকিব ব্ৰেকেট, মানে তোমাৰ খালি ঠাই পূৰণ কৰা। যিহেতু খালি ঠাই পূৰণ কৰা যদি থাকে, আমি পূৰণ চিন যদি থাকে ওচৰত, যদি আমাৰ এনসাৰটো 0 থাকে, তেন্তে তোমালোকে নিশ্চয় জানা যে ইয়াতে 1 লাখ থাকিলেও যদি উত্তৰটো 0 ওলাইছে পূৰণ চিনত, তে এনসাৰৰ কি হ'ব, খালি ঠাইৰ জেগাটোত 0 ব্যৱহাৰ হ'ব। বৰ্গেট জ নম্বৰ, 6টা আপেলৰ 3/1 অংশ। তো 6টা আপেলৰ 3/1 অংশত আমি কি কৰিব লাগিব, এই 6ৰ লগত 6টোক আমি 3ৰে হৰণ কৰিব লাগিব। 6টোক যেতিয়া মই 3ৰে হৰণ কৰিম, হৰণ কৰাৰ লগে লগে আমাৰ এনসাৰ কি ওলাব, 2টা আপেল। হৰণ কৰাৰ পিছত 2টো আমি যদি 1ৰে পূৰণ কৰোঁ, তেতিয়া আমাৰ এনসাৰটো 2 ওলাব। তো এতিয়া এনসাৰটো কি ওলাইছে, 2টা আপেল। তাৰপিছত 6 নম্বৰটো দিছে 7/5 ভগ্নাংশটো
লব ওলাব দিছে 5 ভাগৰ 7 ভাগৰ 5ৰ এতিয়া ভগ্নাংশটোৰ লবটো হ'ব 5 যেহেতু হৰ সদায় তলৰটোক বুজায় আৰু লব সদায় ওপৰৰটোক বুজায় নিয়ম নম্বৰ বেলনৰ বক্ৰতল কেইখন এখন এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আমি যাম 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটো দিছে আমাক শুদ্ধ নে অশুদ্ধ লিখা ইয়াতে দিছে 12 পূৰণ 100 12 পূৰণ 100 দি কেনে আমাক কি দিছে এতে একক দহক শতক হাজাৰ অযুত মানে 12000 ওলাইছে কিন্তু উত্তৰটো আমাৰ ওলাব লাগে 1200 তো এটো কি হ'ব অশুদ্ধ ইয়াতে তোমালোকৰ এটো গণিত কিতাপৰ এটো সূত্ৰ অনুযায়ী আছে এটো অকল যে আহিব এটো নাচাবা কিতাপত থকা আটাইখিনিয়ে চাবা ক আৰু খ দুটা সংখ্যা হলে উত্তৰটো হ'ব কি ক পূৰণ খ সমানচিন খ পূৰণ ক এটো সূত্ৰটো আমাৰ এই অংকটোৰ ওপৰত বেছি প্ৰযোজ্য হয় এনেকুৱা ধৰণৰ তো হেতু বস্তুৰ কাৰণে এটো উত্তৰটো কি হ'ব শুদ্ধ হয় কাৰণ কিয় এটো এটা সূত্ৰ হয় সূত্ৰটো আমাৰ এনেকৈ দিয়া আছে তো এটো শুদ্ধ হৈছে গোলকৰ চুক নাই উত্তৰটি শুদ্ধ কাৰণ গোলকৰ চুক নাথাকে পানীৰ পাইপ ঘনক আকৃতিৰ অশুদ্ধ এটো আমাৰ বেলন আকৃতিৰ হে হয় 100 ভাগৰ 3 সমান 0.3 এটো আমাৰ দ নাই যদি দ হলহেতেন তেতিয়া হলে এটো উত্তৰটো শুদ্ধ হল হয় যেহেতু 100 আছে ইয়াত তিনটা সংখ্যা হ'ব লাগিছিল মানে আৰু এটা শূন্য ব্যৱহাৰ হ'ব লাগিছিল আৰু দশমিকটো এতে হ'ব লাগিছিল তো এটো হ'ব কি অশুদ্ধ তাৰ পিছত 3 নম্বৰটোত আছে কি চোৱা 12 হৰণ 5 হৰণটো ভাগশেষ কিমান ভাগশেষ ওলাব লাগিলে আমি হৰণটো কৰি দেখুৱাম চোৱা ওপৰৰ সংখ্যাটোক সদায় ভাগফল বুজায় যিটোক আমি হৰণ কৰো হেতু ভাজ্য আৰু যিটোৰে হৰণ কৰো হেতু হল ভাজক আৰু যিটো আমাৰ বাকি ওলাই তাক আমি ভাগশেষ বুলি কওঁ তে এতিয়া আমি 12ক আমি ভাগশেষ ওলাব লাগিলে 5 দুগুণ 10 12ৰ পৰা 10 গলে কিমান হ'ব 2 এতিয়া যেহেতু 5টো ডাঙৰ আৰু 2টো সৰু ইয়াক আমাৰ আৰু হৰণ কৰা নাযায় তে উত্তৰটো আমাৰ কিমান ওলাইছে ভাগশেষ 2 উত্তৰটো 2 মানে ভাগফল 2 ভাগশেষও 2 তো এটা তোমালোকৰ উত্তৰটোত কি ওলাব দিছে যে হৰণটোৰ ভাগশেষ কিমান ইয়াতে ভাগফল ওলাব দিয়া নাই ভাগশেষ কিমান কৈছে যে ভাগশেষ 2 বুলি ওলাবা তাৰ পিছত 4 নম্বৰ প্ৰশ্নটোলৈ যাম আমি 902 পইচাক টকালৈ নিয়া 902 পইচাক টকালৈ নিব লাগিলে কি কৰিব লাগিব তাত দশমিক ব্যৱহাৰ কৰিব লাগিব 9.02 টকা এতিয়া পইচা দিয়া আছে 902 পইচা দিয়া আছে তো 900 পইচাটো আমি কি কৰিব লাগিব যেতিয়াও আমি জানো যে 1 টকাত 100 পইচা হয় 100 পইচাৰ জাগাত যেটো 1 টো আছে 1ৰ জাগাত 9 টো আছে 9 টোৰ ওচৰত দশমিকটো ব্যৱহাৰ হ'ব আৰু 0 আৰু 2 টো তাৰ পিছত হ'ব তাৰ পিছত পইচাৰ পৰিৱৰ্তে টকা ব্যৱহাৰ কৰিব লাগে এতিয়া 5 নম্বৰটোত কি দিয়া আছে ভগ্নাংশ তলৰ চিত্ৰটোৰ কিমান অংশ ৰং কৰা আছে ভগ্নাংশটো হিচাপে লিখা ইয়াত আমাৰ 4টা দিয়া আছে বক্স 4টা বক্সৰ ভিতৰত আমাৰ কি দিয়া আছে 3টাত ৰং কৰা আছে মানে 4 ভাগৰ 3 অংশ হ'ব তাৰপিছত 6 নম্বৰটো দিয়া আছে চোৱা শংকুৰ দাঁতি কিমানটা উত্তৰ এটা 7 নম্বৰ চৌপলৰ চুক কিমানটা 8টা এইবোৰ তোমালোকে মুখস্থ কৰিব লাগিব যেটো তোমালোকৰ লাষ্টৰ পেজখনত গোটেইখিনি অংকৰে আছে শংকুৰ আছে চৌপলৰ আছে ঘনকৰ আছে আয়তৰ আছে এই আটাইসমূহ মুখস্থ কৰিবা যেটো এইকিটা প্ৰশ্ন যে আহিব এটো তোমালোকে নাভাবিবা এনেকুৱা ধৰণৰে প্ৰশ্ন দিব কিন্তু হয়তো চৌপলৰ জাগাত ঘনকো হ'ব পাৰে 8 নম্বৰটো আছে 300 টকাত 5 টকীয়া নোট কেইখন থাকিব 100 টকাত কেইখন থাকে 50 টকীয়া নোট সৰি দে 300 টকাত 50 টকীয়া নোট কেইখন থাকিব তো 100 টকাত আমাৰ কেইখন থাকে দুখন থাকে তো 300 টকাত কিমানখন থাকিব 6খন 100 টকাত যদি দুখন হয় 300 টকাত 6খন হ'ব তো 300 টকাত 50 টকীয়া নোট 6খন থাকিব তাৰ পিছত 9 নম্বৰটো 0.08ক ভগ্নাংশৰ ৰূপত লিখা ভগ্নাংশৰ ৰূপত লিখিব লাগিলে আমি কি কৰিম যেহেতু 8ত 3টা সংখ্যা আছে 8ৰ আগত 8ৰ লগতে মানে কি হয় মিলি কেনে গোটেইখিনি 3টা আছে তো 3টা থাকিলে সদায় 100 দুটা থাকিলে 10 তোমালোকক এনেকৈ দিব পাৰে 0.8ক ভগ্নাংশৰ ৰূপত লিখা তেতিয়া তোমালোকে লিখিবা 10 ভাগৰ 8
কাৰণ দুটা সংখ্যা থাকিব ইয়াত তিনিটা থকাৰ কাৰণে কি লিখিবা 100/8 মই তোমালোকক ইজি মেথডত শিকাইছো কাৰণ তোমালোকৰ বেছি টানকে শিকালে তোমালোকেও পাহৰি যাবা ইয়াতকে আৰু বেলেগ বেলেগ নিয়মো থাকিব সকলোৰে নিয়মবিলাক বেলেগ বেলেগ ধৰণৰ এতিয়া চোৱা 10 নম্বৰটো আমাৰ কি দিছে তাৰিখ হিচাপে লিখিব দিছে এইটো আটাইতকৈ সহজ তাৰিখ হিচাপে লিখিব লাগিলে আমি সকলোৱে সদায় লিখোৱে বহিত লিখো বৰ্ডত লিখা যায় সকলোৱে কিছুমানে আৰু নানান ধৰণৰ আমি তাৰিখটো আমাৰ জীৱনটোৰ কাৰণে বা দিনটোৰ কাৰণে আমাৰ বহুত প্ৰয়োজনীয় তো তাৰিখ লিখিলে সদায় আমি কি লিখো আজি কিমান তাৰিখ হেতু লিখো তাৰ পিছত মাহটো লিখো তাৰ পিছত চনটো লিখো ইয়াত আমাক দি আছে 2002 চনৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ 11 তাৰিখটো আগত লিখিবা তাৰ পিছত মাহটো লিখিবা ফেব্ৰুৱাৰী মাহ হলে আমাৰ কি হ'ব 2 মাহ হ'ব আৰু চনটো লিখি দিবা তাৰ পিছত দিয়া আছে চোৱা 11 নম্বৰটো দিয়া আছে 7 টকা 75 পইচাক টকাত প্ৰকাশ কৰা 7 টকা 75 পইচাক যদি মই টকাত ব্যৱহাৰ কৰো তেতিয়াহলে মই কি কৰিব লাগিব দশমিক ব্যৱহাৰ কৰিব লাগিব 7ৰ পিছত যেটো টকা আছে এই টকাৰ জাগাত মই দশমিক ব্যৱহাৰ কৰিছো তাৰ পিছত 75 লিখিছো তাৰ পিছত টকা বুলি লিখিছো কাৰণ পইচা লিখিব লাগিলে যদি পইচাত প্ৰকাশ কৰা দিয়া হয় তেতিয়াহলে দশমিক নহয় দশমিক ব্যৱহাৰ নকৰি 775 লিখি পইচা বুলি লিখি দিব লাগে আৰু যদি টকাত প্ৰকাশ কৰিব লাগে তেতিয়াহলে দশমিক ব্যৱহাৰ কৰিব লাগে তাৰ পাছত 12 নম্বৰটো দিয়া আছে চোৱা ছুটি নিয়মেৰে হৰণ কৰা এতিয়া ছুটি নিয়মেৰে হৰণ কৰিব লাগিলে মই প্ৰথমে তোমালোকক দীঘল নিয়মটোৰে কৰি দেখুৱাইছো দীঘল নিয়মেৰে কৰি দেখাইছো 4 কিহেৰে কৰিব দিছে 75ক এতিয়া 4ক মই 75ৰে কৰিব লাগিলে এটা সংখ্যা লৈছো প্ৰথমে 7টো 4 এগুণ 4 7ৰ পৰা 4 গলে 3 5টো মই নমা আনিলো 7 4 গুণ 4 8 গুণ 32 পালো তাৰ পিছত 35ৰ পৰা 32 আকৌ এবাৰ বুজাইছো চাবা 4 এগুণ 4 7ৰ পৰা 4 গল 3 3ৰ লগত এতিয়া মই 4টো যদি এতে লিখো 4 এগুণ 4 আকৌ দিও না যাব সেই কাৰণে এই নুজুৱাৰ কাৰণে মই এই 5টো নমাই আনিলো নমাই আনাৰ লগে লগে ইয়াত কিমান হল 35 এতিয়া মই 4 ভাগত মই 8 4 গুণ কিমান পাইছো 32 তো 5ৰ পৰাই 2 গলে কিমান পাইছো মই 3 পাইছো এতিয়া আৰু আমাৰ যাব লগা নাই সেইভাবে আমি ভাগফলটো কিমান পাইছো 18 তো তোমালোকে ছুটি নিয়মত কৰিব লাগিলে প্ৰথমে 4টো লিখিবা 75 দিবা এই ভাগফলটো লিখিবা 18 আৰু ভাগশেষ বাকি বুলি দি কেনে 3 লিখিবা এইটোৱে হল তোমালোকৰ ছুটি নিয়ম প্ৰথমে দীঘল নিয়মত কৰি লবা কৰিলে শুদ্ধ উত্তৰটো ওলাই ছুটি নিয়মেৰে এনেকৈ দেখুৱাই দিবা তাৰ পিছত 13 নম্বৰটো আছে 6 মিনিট 45 সেকেন্ডত কিমান সেকেন্ড তো 6 মিনিট 45 সেকেন্ডত কিমান সেকেন্ড ওলাব লাগিলে মই প্ৰথমে 60ৰে 6 মিনিটক পূৰণ কৰিম যেতিয়া মই 6ৰে 60ক পূৰণ কৰিম এটো তোমালোকৰ সকলোৰে নিয়ম যদি সেকেন্ড ওলাব লাগে তেতিয়ালে তোমালোকে কি কৰিবা 60ৰে পূৰণ কৰিবা আৰু যেটো সেকেন্ড আছে হেতুক যোগ কৰিব লাগে তো মই 6 সেকেন্ডক 60ৰে যেতিয়া পূৰণ কৰিছো তেতিয়া মই পাইছো কিমান 360 সেকেন্ড আৰু যেটো আমাক সেকেন্ড ওলাব দিছে তো সেই কাৰণে আমি সেকেন্ডৰ লগত কি কৰিছো তাক যোগ কৰিছো যোগ কৰাৰ লগে আমি কিমান পাইছো 405 সেকেন্ড তাৰ পিছত 14 নম্বৰটো দিয়া আছে চোৱা মান উলিওৱা 14 নম্বৰটো দিয়া আছে মান উলিওৱা 15টা বগৰীৰ 5/4 15টা বগৰীৰ যেতিয়া মই 5/4 উলিয়াম মান ওলাব লাগিব তাৰে সূত্ৰটো কি যে 15টা বগৰীৰ 5/1 প্ৰথমে এটা কি দিয়া আছে 4 দিয়া আছে প্ৰথমে আমি কি কৰিব লাগে 5/1 কৰিব লাগে কাৰণ আমি তলৰটোৰ লগত এই দুটা হৰণ কৰিম হৰণ কৰাৰ কাৰণে আমি ওপৰৰ সংখ্যাটোত 1 ব্যৱহাৰ কৰিছো 15 হৰণ 5 বগৰী তো 5ৰ লগত 15টো যেতিয়া মই 5 দি 15ক হৰণ কৰিম তেতিয়া আমি 5ৰ নেউতাত কি পাম 5 3 গুণ 15 তো মই কেইটা পালো 3টা বগৰী এতিয়া আমাৰ উত্তৰটো সম্পূৰ্ণ হোৱা নাই যেহেতু আমাৰ উত্তৰত 5ৰটোহে কাম শেষ হল 4টো বৰ্তমান আছে 5 আৰু 15 কাম শেষ হোৱাৰ পাছত এতিয়া আমি আকৌ 4ক কৰিম আকৌ লিখিব লাগিব যে 15টা বগৰী 5/4 সমান চিন দিব লাগিব কেইটা বগৰী পাইছিলো মই 3টা বগৰী সেই 3ৰ লগত এই 4টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু উত্তৰটো কিমান পাইছো 12 এইটো তোমালোকৰ সকলোতে নিয়মটো একেই হ'ব যেহেতু
ইয়াত যদি 16 থাকে 17 থাকে তোমালোকৰ যি থাকে মুঠতে তলৰটোৰ লগত কি কৰিব লাগিব হৰণ আৰু যিটো এনসাৰ পাবা সেই এনসাৰৰ লগত ওপৰতটো পূৰণ কৰিব লাগিব তাৰ পিছত 15 নম্বৰটো দিছে হৰণ কৰি ভাগফল উলিওৱা 510 হৰণ 6 6ৰে যেতিয়া মই 510ক হৰণ কৰিলো 6ৰে 5ক নাযায় 6ৰে 5ক নোযোৱাৰ বাবে মই দুটা সংখ্যা ললো 5 2 1 51 ললো 5 8 গুণ 6 8 গুণ কিমান হ'ব 48 যেটো আমি 6 দি 8ক কৰিলো 8ক কৰাৰ লগে লগে 6 8 গুণ কিমান পালো মই 48 পালো যেটো একেৰে 8ক নোযোৱাৰ কাৰণে মই এক ধাৰ ললো ধাৰ লোৱাৰ লগে লগে কিমান হ'ল 11 11 পৰা 8 যোৱাৰ লগে লগে ইয়াত হ'ল 3 আৰু 6ৰে মই 3ক হৰণ কৰিব নোৱাৰো যি কাৰণে মই ওচৰত থকা শূন্যটো তলত নমাই লৈ আহিলো আৰু আনাৰ লগে লগে কিমান হ'ল 30 তাৰ পিছত মই 6ৰ ভাগৰ নেউতান মাতিলো 6 ভাগৰ নেউতা মাতুতে মই 6 5 গুণ কিমান পালো 30 পালো তো উত্তৰটো আমাৰ ভাগফল কিমান হৈছে 85 তাৰ পিছত 16 নম্বৰ দিছে 12 সপ্তাহত কিমান দিন এক সপ্তাহত যেটো 7 দিন তো 12 সপ্তাহত কিমান হ'ব 12ৰ লগত 7টো পূৰণ কৰিলে আমাৰ এনসাৰটো ওলাই যাব তোমালোকে মনত ৰাখিবা এক সপ্তাহত কিমান দিন থাকে এক সপ্তাহ হ'ব লাগিলে আমাৰ 7 দিন হয় তো সেই 7 দিনৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া আমাৰ সেই সপ্তাহত কিমান দিন হয় 12 সপ্তাহত এনসাৰটো আমাৰ ওলাই যাব 17 নম্বৰটো হৈছে পইচা লৈ নিয়া 72.05 টকা 6 নম্বৰটো দিছে 0.50 টকা এতিয়া মই তোমালোকক আগৰ নিয়মটোতে কৈছো যে পইচা লৈ নিব লাগিলে দশমিকটো গুচাব লাগে আৰু টকা লৈ নিব লাগিলে দশমিকটো বহাব লাগে তো ইয়াত মই এনসাৰটো লিখি দিছো তাৰ পিছত তোমালোকৰ এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন এনেকুৱা ধৰণৰ আহিবয়ে যে 2014 চনটো লিপ ইয়াৰ হয় নে নাই পৰীক্ষা কৰি দেখুৱা এটা লিপ ইয়াৰ হ'ব লাগিলে আমি কি কৰিব লাগিব 4 ৰে হৰণ কৰিব লাগিব লিপ ইয়াৰ যদি তোমালোকে ওলোৱা তেতিয়া হলে আমি 4ক 2 মানে বাকি নুৰুৱাকে হৰণ কৰিলেহে হি লিপ ইয়াৰ হ'ব যদি আমাৰ বাকি ৰৈছে তেন্তে হলে কি নহয় হি লিপ ইয়াৰ নহয় 2014 টোক মই 4 ৰে যেতিয়া হৰণ কৰিছো 4 5 গুণ মই 20 পাইছো 14 টোক নুযোৱাৰ কাৰণে কি পালো মই 4 3 গুণ 12 14ৰ পৰা 12 গলে কিমান হ'ব 2 যেহেতু 2 বাকি ৰৈছে তেন্তে হলে 2014 চনটো আমাৰ লিপ ইয়াৰ নহয় তাৰ পিছত এটা দিছে 900 মিনিটক ঘণ্টালৈ নিয়া 900 মিনিটক আমাক কি কৰিব দিছে ঘণ্টালৈ নিব দিছে তাৰ পিছত 19 নম্বৰটো চাবা 19 নম্বৰটো দিছে 900 মিনিটক ঘণ্টালৈ নিয়া এটা মিনিটক ঘণ্টালৈ নিব লাগিলে মই কি কৰিব লাগিব 60 ৰে হৰণ কৰিব লাগিব যেতিয়া মই 60 ৰে 900 হৰণ কৰিছো 60 গুণ 60 লিখিছো 9ৰ পৰা 6 গলে 3 শূন্যটো তলত নমাই আনিছো 60 যদি মই আকৌ একেদি কৰো তেতিয়ালে আমাৰ 30ক নাযায় তো আমি কি কৰিব লগা হৈছে এই আকৌ এটা যে শূন্য ৰৈছে সেই শূন্যটো মই তললৈ নমাই আনিছো তেতিয়া আমাৰ কি হৈছে 300 60 5 গুণ কিমান হৈছে 300 হৈছে তো উত্তৰটো আমাৰ কি ওলাইছে 15 ঘণ্টা তো 900 মিনিটত ঘণ্টালৈ নিব লাগিলে আমাক কি কৰিছো ঘণ্টাটো কিমান পাইছো আমি 15 ঘণ্টা পাইছো এতিয়া আমি 20 নম্বৰ প্ৰশ্নটোলৈ গৈছো 20 নম্বৰ প্ৰশ্নটোত দিয়া আছে তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখা দশমিক ৰূপত লিখিব লাগিলে কি কৰিব লাগিব 1ৰ লগত আমি যেতিয়া ইয়াত চোৱা 100 ভাগৰ 75 দিয়া আছে তো 1ৰ লগত কেইটা আছে দুটা সংখ্যা আছে তো সংখ্যা এই শূন্য দুটাৰ ক্ষেত্ৰত এই দুটা সংখ্যা বহিব আৰু 1ৰ জাগাত শূন্যটো আহাৰ লগে লগে দশমিক ব্যৱহাৰ হ'ব মানে মই তোমালোকৰ আগতে কৈছো যে 100 যদি তলত থাকে তেন্তে হলে আমাৰ শূন্য এটা আগত আহিব আৰু দশমিক দি যেটো সংখ্যা ওপৰত আছে সেই সংখ্যাটো লিখিব লাগিব আৰু যদি 10 থাকে তেন্তে এটা শূন্য থাকিব আৰু দশমিক দি সেই ওপৰত থকা সংখ্যাটো লিখা হ'ব তিনিটা থাকিলে তিনটা সংখ্যা হ'ব লাগিব আৰু যদি তলত দুটা থাকে তেন্তে দুটা সংখ্যা হ'ব লাগিব পইচালৈ নি যোগ কৰা 7 7 1.75
টকা মানে 771.75 টকা দিয়া আছে। ইয়াক আমাক পইচা লৈ নিব দিছে মানে দশমিকটো গুচাব লাগিব। দশমিকটো গুচাৰ লগে লগে তলৰটোত দিয়া আছে 292। তো ইয়াত দশমিক দিলে আমাৰ দুটা শূন্য আহিব। তো শূন্যটো আমি এনে লিখি দিছোঁ, দশমিকটো গুচাইছোঁ আৰু লগতে পইচা কৰিছোঁ। তাৰপিছত নি পিনে আমি কি কৰিছোঁ, ডাঙৰটোৰ লগত সৰুটো যোগ কৰিছোঁ। যোগ কৰাৰ লগে লগে আমাৰ এনচাৰটো ওলাই গৈছে। কিন্তু তোমালোকে লিখোঁতে দশমিক ব্যৱহাৰ নকৰি কেনে পইচা লিখিবা আৰু দশমিক ব্যৱহাৰ কৰিলে কিন্তু টকা লিখিবা, নহ'লে উত্তৰটো ভুল হ'ব। তাৰপিছত 22 নম্বৰটো দিছে কি যে হৰণফল উলিওৱা। 261 হৰণ 15। 261ৰ লগত মই 15 দি তাক হৰণ কৰিব লাগিব। 15ৰে যেতিয়া মই 261ক হৰণ কৰিছোঁ, হৰণ কৰোঁতে মই 15 এগুণ প্ৰথমে 15 লিখিছোঁ, কাৰণ 15 দুগুণ 30 হ'ব। 30টো আমাৰ ইয়াতে ব্যৱহাৰ নহয়, তো তাতকৈ মই সৰু সংখ্যাটোহে চাব লাগিব। সৰু সংখ্যাটো চাব লাগিলে মই কি পাইছোঁ, 15 এগুণ 15। 15 এগুণ 15 পোৱাৰ লগে লগে মই 26ৰ পৰা 15টো গ'লে 11 পাইছোঁ, যিটো 11ৰে মই 15ক হৰণ কৰিব নোৱাৰিম। 11 যেতিয়া মই 15ৰে 11ক যেতিয়া মই হৰণ কৰিব নোৱাৰিলে ওচৰত থকা একটো মই তললৈ নমাই আনিবলৈ ল'লোঁ। তাৰপিছত মই পালোঁ কি 15 7 গুণ 105। 105 পোৱাৰ লগে লগে একে একেটো শূন্যই হয়, 1ৰ পৰা 5ও নাযায়। তো আমি ইয়াৰ পৰা 11 হ'ল। 11ৰ পৰা 5 গ'লে কিমান হ'ব, 6 হ'ব। ইয়াত থাকিল শূন্য। তো ভাগফল আমি কিমান পালোঁ, 17 আৰু ভাগশেষ আমি কিমান পালোঁ, 6। তো হৰণফল ওলোৱালোঁ আমি কিমান, 261। 15ৰে হৰণ কৰি আমি পালোঁ ভাগফল 17 আৰু ভাগশেষ পাইছোঁ 6। তোমালোকে হৰণ কৰিলে সদায় এই আগৰ সংখ্যাকেইটা চাবা, ইয়াতকৈ তলত সৰু সংখ্যা ল'ব লাগে। আৰু তলৰ সংখ্যা দুটা যদি 15ৰে হৰণ নাযায়, তে ছাইডত থকা সংখ্যাটো এটা নুমাই আনিব লাগে, তেতিয়া হৰণ কৰিবলৈ সুবিধা হয়। আৰু নেওতা যদি পঢ়িবলৈ বা মাতিবলৈ সময় লাগে, এনেকৈ তোমালোকে পাতি ল'বা। পাতি লোৱাৰ লগে লগে অংকখিনি সোনকালে কৰা হয়।